মই বৰ্তমান যাব ওলাইছোঁ শিয়ালমাৰী শ্মশানত আৰু শিয়ালমাৰী শ্মশানত বিশেষ এটা কাম থাকি গ'ল আৰু সেই কামটো বলকচোন কি কামত যাওঁ আৰু তাতে কম কামটোৰ বিষয়ে কি কামত আহিছোঁ শিয়ালমাৰী শ্মশানত আৰু বলক এতিয়া শিয়ালমাৰী শ্মশানৰ পিনে আগবাঢ়োঁ। ফাইনেলি জেগাৰ কথা কৈ আছিলোঁ। শিয়ালমাৰী শ্মশানত এটা কাম আছে আৰু এই কামৰ কাৰণে আজি শিয়ালমাৰী শ্মশানত আহি পাইছোঁ। শিয়ালমাৰী শ্মশান আহি পাইছোঁ। ইয়াতে জীৱনৰ সকলোখিনি ত্যাগ কৰিব ইয়াতে লাগে। বলকচোন ভিডিঅ'খন অলপ সকলোকে দেখুৱাওঁ। মানে মধুপুৰ শ্মশান হয় আৰু কাষতে শিয়ালমাৰী বুলিও কোৱা হয় জেগাখিনি। আছে আৰু ভিতৰলৈ সোমাই যাওঁ বলকচোন। কি কাৰণে আহিছিলোঁ গোটেই কথাখিনি ক'বলৈ আছে নহয় হৈছিলে এই শ্মশানতে আৰু শ্মশানৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ যাওঁ। যেতিয়ালৈকে মানুহটো ইয়াত মানে সংস্কাৰ কৰিবলৈ কৰি দিবলৈ তেতিয়ালৈকে কোনো ধৰণৰ ইয়াত চোৱা চিতা নালাগে বুলি কওঁ। আৰু মধুপুৰ শ্মশানখন চাওক কিমান ধুনীয়া মৰম লগা এটা পুলিচ। এনেকুৱা পুলিচ চবতে বিচাৰি পোৱা নাযায়। চাওক সেয়া গোটেই ফুলেৰে আৱৰা গছে আৱৰা বহুত মৰম লগা। ইয়াত চাকি বন্তি দিব পৰা যায়। কালী মন্দিৰ আছে আৰু সংস্কাৰ জেগাৰ পৰা এতিয়া ৰচিদখন দেখুওৱা হ'ল। এই ৰচিদখন বহুত ইম্পৰ্টেণ্ট হয় সকলোৰে কাৰণে। ইয়াত যেতিয়া মানুহ মৰা হয় মানুহ সংস্কাৰ কৰা হয় আৰু এই ৰচিদখন বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে এই ৰচিদখন কোৰ্টত জমা দিলেহে ডেথ চাৰ্টিফিকেটখন পোৱা যায় আৰু নহ'লে বহুত ঘূৰা পকা কৰিব লাগে। এতিয়া মই যিখন ৰচিদ দেখুৱালোঁ আৰু ইয়াতে শিৱ মন্দিৰো আছে। ইয়াত চাকি বন্তি জ্বলাবলৈ পায় আৰু সংস্কাৰ কৰা জেগাখিনি যিখিনি মানুহ জ্বলোৱা হয় জেগাখিনি এইখিনি ওচৰলৈ নাযাওঁ বাৰু, অলপ আঁতৰৰ পৰা দেখুওৱা হৈছে। আৰু সিদিনাও মই ভিডিঅ' ক্লিপ এটা দেখুওৱা হৈছিলে। শ্মশানত আহিলে কোনো ধৰণৰ চোৱা নালাগে বুলি শুনো আৰু ইয়াত সকলো মানুহ আহে দেই কিবা কাৰণে, এনেই বহিবৰ কাৰণে, মনটোকে ভাল লগাবৰ কাৰণে। শ্মশানত আহিলে মানুহৰ অহংকাৰ নাইকিয়া হয় যেতিয়া শ্মশানত অহা যায়, কাৰণ মানুহৰ জীৱনটো শূন্য হয়। সেইকাৰণে শ্মশানত মানুহ মৰিলে সকলো আহিব লাগে আৰু সকলোৱে অলপ ভয় কৰে। একচুৱেলি ভয়টো খাবও নালাগে আৰু কি কৰিব, মানুহৰ জীৱনত ভয় থাকিবও লাগে অলপ। আৰু পাৰিলে শ্মশানত আহিব। মানুহৰ জীৱনত যিবোৰ অহংকাৰ কুট ভাৱ এইবোৰ সকলো ধৰণৰ নাইকিয়া। এখনে মধুপুৰ শ্মশান হয় আৰু ইয়াত যদি আপোনালোকে লাশ লৈ অনা যায় মানে মৃতকজন লৈ অনা যায়, যিজন মানুহ ঢুকাইছে নিজে যদি জুই জ্বলোৱা যায় তাত এখন
লোকেল মানুহৰ কাৰণে 150 টকাৰ ৰচিদ আৰু আন লোকেল মানুহৰ কাৰণে অলপ আঁতৰৰ মানুহ হ'লে তেনেহ'লে 300 টকা লোৱা হয় আৰু ধুনীয়াকৈ ইয়াত তেখেতক থৈ যাব পাৰিব মৃত্যু মানে জ্বলাই কৰি থৈ কোনো ধৰণৰ অসুবিধাকৈ থৈ যাব পাৰিব আৰু যদি চন্দালে জ্বলায় মধুপুৰ শ্মশানৰ সৰুকৈ হ'লেও বিশেষ ষ্টেপ দুটামান আপোনালোকক দেখুৱাব পাৰিলোঁ মই তাকে ধন্যবাদ নিজকে আৰু এতিয়া নগাঁও টাউনৰ সৰু সৰু মোৰ বহুত স্মৰণীয় দোকান হয় সৰুতে এখন দোকানতে কিবা কিবি চকলেট কিনি খাইছিলোঁ এখেতৰ হাতত নাই বলকচোন আমি এতিয়া নাৰিকল কিনো আৰু ইয়াত পাহাৰীয়া নাৰিকল পোৱা যায় আৰু কম বাজেটতে পোৱা যায় আমাৰ তাততো যোৱা তোমাৰ 70-80 টকা ইয়াত এটা নাৰিকলৰ 20-25 টকা হয় আৰু বলকচোন নাৰিকলৰ দাম আছে নাৰিকল কেইটকা পাব এইটো কেইটকা আৰু এইটো কেইটকা সেইটো কেইটকা তিনিটা 100 টকা 25কৈ ল'বা 100কৈ ল'ম হ'ব ল'ম 100কৈ ল'ম পইচাহে কমি আহিলে তথাপি ল'ম বাৰু চাওঁ পইচা কিমান আছে এতিয়া 10টা মানত কিমান হয় হিচাপ কৰচোন বৰ্তমান নাৰিকল লোৱা হ'ল এতিয়া 27 টকাকৈ পৰিছে এইটো নাৰিকল আৰু বেলেগতকৈ ৰেহাই পোৱা যায় এতিয়া নাৰিকলটো 27 টকাত পোৱা নাযায় দেখিছোঁ এটা 27 টকাকৈ নাৰিকল ফাটি যায় এইটো সময়ত তোমাৰ এপ্ৰিলৰ ফুলৰ সুগন্ধি পৰা আদি কৰি মন মোহা বস্তুটোৱে বেলেগ ধৰণৰ কলমৰ পানী বাঢ়িছে বৰষুণো পৰি থকা হৈছে আৰু এইটো সময়তো বহুত দুখ লাগে কিছুমান জেগা আছে বানপানী প্ৰতি বছৰে মানুহৰ ঘৰটো বনাবলৈ সুবিধাই নিদিয়ে প্ৰতি বছৰে ঘৰ ভাঙে কাৰণ হয় এইটো নিজে গম নাপাওঁ এপ্ৰিল গছৰ এই ফুলটো এই সময়ত বহুত ভাল লাগে আৰু সেইখনে নগাঁও মেইন পইণ্ট হয় এইখিনিয়ে আৰু এইখন নগাঁও পকী দলং হৈ গাড়ী 37 যদি আহি আছে আৰু গোটেই যিমানখিনি পাওঁ কলমৰ মুহূৰ্ত পৰা আদি কৰি নগাঁওখন দেখুওৱা হৈছে আৰু এদিনাখন আহিম সম্পূৰ্ণকৈ নগাঁও চিটিখন দেখুৱাকৈ বৰ্তমান ঘৰত যাওঁ নেক্সট টাইম নগাঁও চিটিখন ভালকৈ দেখুৱাব চেষ্টা কৰিম